खुलुमबाय स्टुडियो आं रबिन बसुमतारी हा जौगानायनि मुङाव माथावरि जावखांनायनि गोख्रों अजद बाक्सानि बरमायाव जानाय बे जाथाया गोख्रों फिनजाथाय सोमजिहोदों रायजो राजा सुबुंफोरनि गेजेराव दैज्लां बोथोराव ओनसोलनि थागिबि सुबुंफोरा दैबानानि थाखाय जानाङो हालाय हाफाय नाथाय गुबुन फारसेथिं माथावरि जावखांनाय जाथाया ओनसोलनि सुबुंफोरखौ गोबां समखिनाय लाबोदों जायगानि थागिबिफोरा अजद होनाय बायदिब्ला बरमानि पागलादिया दैमायाव थानाय माथावरिनि मोनसे बाहागोखौ हा जौगानायनि मुङाव जावखांदों होनना गोख्रों अजद थागिबि सुबुंफोरनि लोगोसे थागिबि सुबुंफोरा फोरमायबावनाय बायदिब्ला बे जायगानिफ्राय गोबाव समनिफ्रायनो हा जावनानै गुबुन गुबुन जायगाफोराव जगायबोगासिनो दं जाउनाव बे खेबाव जायगानि सुबुंफोरा जिंगासिदों बे जावखांनाया माथावरि दाथायखौ लोरबां खालामनो हागौ होनना आरो बे आयदायाव थागिबि सुबुंफोरा खौरांनि सिगाङाव मा फोरमायखो नोंथाङा खोनासंदो যে আজি ইয়াৰ ৰাইজে যেতিয়া মাথৌৰিটো কটা বুলি আমাক খবৰ দিলে ছাত্ৰসকলে তাৰপিছত আমি গম পাই আহি দেখিলোঁ যে অতি দুখ লগা বা অতি তাৰমানে নিলজ্জ বিষয় এটা মাথৌৰিটো নিৰ্মাণ কৰিছিল কিমানখন গাঁওক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে বৰা পাগলদিয়াৰ যিটো কালৰূপ লৈ সেই কালৰূপটোক ৰক্ষা কৰাৰ কাৰণে কিমানখন গাঁওক ৰক্ষা কৰাৰ কাৰণে মাথৌৰিটো নিৰ্মাণ কৰিলে অসম চৰকাৰে আৰু এই মাথৌৰিটোৰ কাৰণে আছুই বাৰম্বাৰ প্ৰতিবাদ কৰি আহিছিল বিভিন্ন স্মাৰক পত্ৰৰ জৰিয়তে প্ৰতিবাদ কৰিছিল তাৰপিছত শেষত গৈ মাথৌৰিটো নিৰ্মাণ হ'ল কিন্তু আজি আমি যিটো পৰ্যায়ত দেখিলোঁ মাথৌৰিটো সেই পৰ্যায়ত দেখি আমি নিজকে ভাবিছোঁ যে আমি মানুহ নে কিবা বেলেগ যে নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ স্বাৰ্থৰ মুনাফা আদায় কৰাৰ কাৰণে মাথৌৰি এটা কাটি বহু গাঁও ৰাইজক বিপদত পৰিচালিত কৰাৰ কাৰণে আমি নিজৰ ব্যৱস্থা কৰিছোঁ গতিকে এই যিবিলাক কাম ইয়াত থকা বা যিজন ব্যক্তিয়ে কৰিছে তাৰ লগত যিখন ট্ৰেক্টৰ বা ট্ৰেক্টৰ স্বত্বাধিকাৰী তেখেতসকলে মাটি কাটি মাথৌৰি কাটি মাটি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে তেখেতসকলক অতি শীঘ্ৰে অসম চৰকাৰ দ্বাৰা অসম প্ৰশাসন আৰু অসম বনাঞ্চল বিভাগীয় বা